নতুন ৰাজ্য অৰুণোদয় আঁচনিৰ টকা একাউণ্টত সোমাই গৈছে। মই আপোনালোকক গোটেইখিনি প্ৰুফ আপোনালোকক দেখাই দিম টকা সোমাইছে নে নাই, আৰু ডাইৰেক্ট মোবাইলত মেছেজ আহিছে সেইটোও মই দেখাম, গোটেইখিনি তথ্য দেখাম। আৰু এইটো চাওক গভৰ্ণমেণ্টৰ আপডেট হয়। ইয়াত চাওক 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন ইয়াত উল্লেখ কৰিছে। যিসকলে অৰুণোদয় আঁচনিৰ 2.0 আবেদন কৰিছিলে সেইসকলৰ একাউণ্টতো টকা সোমাই গৈছে। ইয়াত চাওক কোৱা হৈছে চলিত মাহৰ পৰা 6,07,849 গৰাকী নতুন হিতাধিকাৰীলৈ অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হৈছে। অৰ্থাৎ নতুনকৈ যিসকলে আবেদন কৰিছিলে অৰুণোদয় আঁচনিৰ 2.0 আবেদন কৰিছিলে সেইসকলৰ একাউণ্টতো টকা সোমাইছে। আৰু অৰুণোদয় আঁচনিৰ টকা একাউণ্টত সোমাইছে যে এইটো চাওক, মই আপোনালোকক ডাইৰেক্ট দেখাই দি আছো। ডিয়াৰ কাষ্টমাৰ, ইয়াত চাওক 1250 টকা ক্ৰেডিট হৈছে। এইটো একাউণ্টত 10 তাৰিখ 11 মাহ 2023 টকাখিনি সোমাইছে। ইয়াত আপোনালোকে গোটেইখিনি তথ্য স্পষ্টকৈ আপোনালোকে দেখিবলৈ পাইছে। আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ কি আপডেট আহিছে সকলোখিনি তথ্য মই এই ভিডিঅ'টোত দি দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো আপডেট আহিছে। ইয়াত চাওক অসম চৰকাৰৰ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে উপকৃত হৈছে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী। আৰু আপোনালোকে যদি তলপিনে আহি যোৱাৰ লগে লগে ইয়াত আপোনালোকে দেখিবলৈ পাব 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন। ইয়াত চাওক চলিত মাহৰ পৰা 6,07,849 গৰাকী নতুন হিতাধিকাৰী অৰুণোদয় আঁচনিত সুবিধা দিয়া হৈছে। আৰু যিসকলে অৰুণোদয় আঁচনিৰ 2.0 আবেদন কৰিছিলে 6,07,849 গৰাকী নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছে। সেইসকলৰ একাউণ্টতো টকা সোমাই গৈছে। আৰু উপকৃত হিতাধিকাৰী হৈছে 43,77,125 গৰাকী। আৰু প্ৰতি মাহে ধন আদায় দি আছে 378.88 কোটি টকা। আৰু প্ৰতি মাহৰ 10 তাৰিখলৈ হিতাধিকাৰীৰ প্ৰাপ্য ধন হিতাধিকাৰী একাউণ্টলৈ এই টকাখিনি দি আছে। আৰু ইয়াত উল্লেখ কৰিছে যে মই আগতেও আপোনালোকক কৈছিলোঁ যে ইন্দিৰা গান্ধী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগ সাহায্য আঁচনি অৰুণোদয় আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰি দিছে। আৰু অৰুণোদয় আঁচনি তেওঁলোকে টকা লাভ কৰি আছে। আৰু কোন কোন আঁচনিৰ টকা একাউণ্টত সোমাইছে ইয়াত চাওক অৰুণোদয় শ্বহীদ কোৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা একাউণ্টত সোমাইছে। আৰু এইটো আপোনালোকৰ গভৰ্ণমেণ্টৰ পেজ হয়। গভৰ্ণমেণ্টৰ আপোনালোকে যদি মাই গভ পেজৰ জৰিয়তে এই গোটেইখিনি তথ্য জনাইছে। আৰু বহুতেই কিন্তু কমেণ্ট কৰি আছে যে একাউণ্টত এতিয়াও টকাটো সোমোৱা নাই। আপোনালোকে যদি অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হয়, অৰুণোদয় আঁচনিত যদি আপোনালোকৰ নতুনকৈ নাম অন্তৰ্ভুক্ত হৈছিলে লিষ্টত, তাৰ পিছত আপোনালোকৰ যদি গোটেইখিনি ভেৰিফাই হৈ গৈছে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টতো টকা সোমাইছে। আপোনালোকে চেক কৰক। আপোনালোকৰ লিষ্টত নাম অহা নাই, আপোনালোকৰ ভেৰিফাই হোৱা নাই, তেতিয়াহ'লে কিন্তু আপোনালোকৰ একাউণ্টত টকা নোসোমাব। আৰু 6,07,849 গৰাকী নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰি দিছে। আৰু তেওঁলোকেও 1250 টকাকৈ লাভ কৰিছে। অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টত টকাটো সোমাইছে নে নাই মই মেছেজ আপোনালোকক দেখাই দি আছো। অৰুণোদয় আঁচনি হিতাধিকাৰী একাউণ্টত টকাটো সোমাইছে নে নাই ইয়াত চাওক মেছেজটো আপোনালোকে দেখিবলৈ পাইছে। ডিয়াৰ কাষ্টমাৰ, ইয়াত চাওক 1250 টকা ক্ৰেডিট ইউৰ একাউণ্ট নম্বৰ দেখিবলৈ পাইছে। আৰু ইয়াত চাওক 10 তাৰিখ 11 মাহ 2023 অৰ্থাৎ নৱেম্বৰৰ 10 তাৰিখে একাউণ্টত টকাটো সোমাই গৈছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আপোনালোকৰ একাউণ্টত টকাটো সোমাইছে নে নাই নিশ্চয় কমেণ্ট এটা কৰি আপোনালোকে জনাই দিব। আৰু মাই গভ পেজৰ জৰিয়তে এইটো আপডেট দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইটো গভৰ্ণমেণ্টৰ পেজ হয়। আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি তথ্য গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো আপডেট হয়। আৰু এতিয়ালৈকে কিন্তু লিষ্টখন চাব পৰা নাই, চাৰ্ভাৰৰ বহুতেই প্ৰব্লেম হৈ আছে। আৰু কিছুদিন আগতে যিটো লিষ্ট আহিছিলে সেইটো অফলাইনৰ মাধ্যমতে আহিছিলে, অফলাইনৰ মাধ্যমতে ভেৰিফাই হৈছে। আৰু যিসকলৰ ভেৰিফাই হৈ গৈছে আৰু গোটেইখিনি তথ্য আপোনালোকে ভেৰিফাই কৰিছে আৰু লিষ্টত নাম আহিছে সেইসকলৰ একাউণ্টত টকা সোমাইছে। আৰু যিসকলে অৰুণোদয় আঁচনি পুৰণা হিতাধিকাৰী হয়, আগৰ পৰাই আপোনালোকে কণ্টিনিউ টকাখিনি লাভ কৰি আছে, সেইসকলৰ একাউণ্টতো টকা সোমাইছে। 1250 টকাকৈ সোমাইছে। আৰু 1400 টকাকৈ কেতিয়া লাভ কৰিব পোন প্ৰথমতে আপোনালোকক জনাই দিম। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে।